যিবিলাক মানুহে আনে কিবা এটা কৰা দেখিলে হাঁহে, সেইবিলাক মানুহে আচলতে জীৱনত নিজে একো কৰিব নোৱাৰে। মানুহে পৃথিৱীত সকলো দেখা পায়, কিন্তু নিজৰ ভুল কেতিয়াও দেখা নাপায়। টকা পইচা সা সম্পত্তিক লৈ বেছি অহংকাৰ নকৰিব। কাইলৈ কি হয় কোনেও গম নাপায়। কাৰো পৰা জোৰ কৰি সময় নিবিচাৰিবা। যাৰ ইচ্ছা থাকিব তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো অলপ হ'লেও সময় দিব। চেহেৰা নহয়, চৰিত্ৰ ভাল কৰা, কাৰণ তোমাৰ মৃত্যুৰ পিছত তেওঁ ধুনীয়া আছিল বুলি নকয়, বহুত ভাল মনৰ মানুহ আছিল বুলিহে ক'ব। ভাল সময়ে এটা ভাল স্মৃতি দি যায় আৰু বেয়া সময়ে শিক্ষা দি যায়। প্ৰমিছৰ ওপৰত কেতিয়াও নিৰ্ভৰ নকৰে। তোমাৰ লগত কোন থাকিব কোন নাথাকে নিৰ্ভৰ কৰে মাথো আমাৰ ভাল বেয়া সময় আৰু পৰিস্থিতিয়ে। যিসকল মানুহ একো কাম নকৰে সেইসকল মানুহে মানুহৰ দোষ খুচৰি থাকে, কাৰণ তেওঁ নিজেও একো নকৰে আৰু আনকো একো কৰিব নিদিয়ে। তুমি মানুহৰ ক্ষতি কৰিবা, নাভাবিবা যে তুমি জিকি গৈছা। ভগৱান যেতিয়া তোমাৰ ক্ষতি কৰিব, তুমি তেতিয়া মানুহক ক'ব নোৱাৰিবা। হাতত ফুটাখুৰি এটা নথকাৰ দিনাও লাখটকীয়া সপোন দেখা সাহস কেৱল মধ্যবিত্ত পৰিয়ালসকলৰহে থাকে। জ্ঞানীজন ধনী নহ'লে আদৰ সন্মান নাপায়, আৰু ধনীজন জ্ঞানী নহ'লেও আদৰ সন্মান পায়। সমাজত দেখি থকা এক অনুভৱ। জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথাবোৰ নুশুনাই ভাল, কাৰণ বেছিভাগ মানুহৰ কথাই মনত দুৰ্বল কৰি তোলে। আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিব পাৰিছা, কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। জীৱনত কাকো ইমান বেছিকৈ নিবিচাৰিবা যে শেষত নিজে অকলশৰীয়া হ'ব লগা হয়, কাৰণ পৃথিৱীখন হৃদয়ৰ নহয়, নিজৰ প্ৰয়োজন মতেহে চলে। আজিৰ দিনত কাকো খাতিৰ নকৰিব আৰু কাৰো তলত পৰি নাথাকিব, কাৰণ আপুনি যিমানে তলত পৰি থাকিব সিমানে মানুহে আপোনাৰ লগত খেল খেলিবলৈ সুবিধা পাব। এই পৃথিৱীৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে গম পায় জীয়াই থকাটো কিমান কষ্টকৰ। কিছুমান মানুহক আমি যেনেদৰে ভাবোঁ তেনেকুৱা নহয়, আমি ভবাতকৈ বহুত বেলেগ। অভিমান আৰু খঙৰ আঁৰত লুকাই থকা মৰম যিয়ে বুজিব নোৱাৰে তেওঁ কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে। এই পৃথিৱীত যিবোৰ মানুহে সহজ সৰল আৰু আনক সহজে বিশ্বাস লয়, সেইবোৰ মানুহেই পদে পদে ঠগ খাবলগীয়া হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। যদিহে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নতুন ভিডিঅ' অতি সোনকালে আহি আছে, অপেক্ষা কৰি থাকিব। আজিলৈ ইমানেই, বাই বাই।